নমস্কাৰ সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস অৰ্থাৎ ৮ মাৰ্চ। এই আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আমি এই দিৱসটোৰ তাৎপৰ্য সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ আহক। আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্ব অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰৰ আদায় সংগ্ৰাম ইতিহাস জড়িত হৈ আছে। দৰাচলতে ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউ ইয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাৱেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত কৰা হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ, জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তৰ্জাতিক নাৰী সন্মিলন। ১৭খন দেশৰ পৰা ১০০গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰাই প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজতন্ত্ৰীসকল আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হ'ল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পিছত গোটেই পৃথিৱীজুৰি এই দিন নাৰীৰ সম অধিকাৰ আদায়ৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভিপ্সালৈ পালন কৰা হৈছে। আমি সকলোৱে জানো যে প্ৰতি বছৰে নাৰী দিৱস পৃথক পৃথক থীমত পালিত হয়। প্ৰথমবাৰ ১৯৯৬ চনত নিৰ্দিষ্ট থীমত পালিত হৈছিল আন্তৰ্জাতিক নাৰী দিৱস। চলিত বৰ্ষত থীম হৈছে জেণ্ডাৰ ইকুৱেলিটি টুডে ফৰ ছাষ্টেইনেবল টুমৰো। ধন্যবাদ। পুনৰবাৰ সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আদৰি ল'ব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।